Good morning from Gangtok আৰু আমি যোৱাকালি ৰাতি আহি পালো Gangtok আৰু আমি যোৱাকালি ধুনীয়াকৈ Gangtokত থাকিলো আৰু ভাবিছো কি যোৱাকালি অলপমান ব্লগ বনাইছিলো কিন্তু সেইখিনি আপলোড নকৰো তো আজি নতুনকৈ এটা ব্লগ বনাম আপোনালোকে চাব আৰু বহুত দিনৰ মূৰত মই ব্লগ বনাই আছো তো আজি আমি Gangtokত আছো আৰু আজি ৰাতিটো Gangtokতে থাকিম আজিও আৰু আজি আপোনালোকক দেখাম আমি কি দেখাম ৰাতিৰ Gangtok মানে আমি জেগা তেগা ইমান এটা আনা নাই তো আমি আজি তাত কিনিব লাগিব তো আপোনালোকক দেখাম লেটস গো আমি এতিয়া কিবা এটা খাব যাওঁ চৌ ধুনীয়াকৈ এইখন হোটেলতে আছোঁ আজি আৰু কালিও আছিলোঁ আৰু এতিয়া আমি মানে মেগী খাবৰ কাৰণে 800 মিটাৰ এটা খোজকাঢ়ি যাব লাগে গাড়ী মানে 800 মিটাৰ এটা খোজকাঢ়ি যাব লাগে মেগী খাবৰ কাৰণে তো আমি এতিয়া যাওঁ ধুনীয়াকৈ মেগী চেগী খাই আহোঁ আমাক লগকেইটাই কোৱা মতে এই পতাকাখন পাৰ হৈ কিনে পাই বুলি কৈছিল কিন্তু এই পতাকাখন পাৰ হোৱাৰ পিছত আমি বৰ্তমান দেখা নাই বৰ্তমানলৈকে হোটেল চোটেল ক'ত আছে কিমান মেগী আলো আহি আছে বনোৱা নাই এই আগত যাওঁ সেইখানে এইখন হয় হয় বুজি পাইছি ধুনীয়াকৈ আমাৰ মেগী আৰু কণী আহি গ'ল আৰু একদম ধুনীয়াকৈ খাই লওঁ চবেই খাই কিনে ৰুমত যাই কিনে গা চা ধুব লাগে হেনা নহয় তুমিতো গা ধুলাই ঠাণ্ডা ঠাণ্ডা নালাগে নাকি আৰু আমি ধুনীয়াকৈ মেগী চেগী খালোঁ আৰু এতিয়া মানে কিবা কিবি বিস্কুট চিস্কুট চিপছ টিপছ কিবা লৈ আছিলোঁ সিহঁতে আৰু আমাৰ ৰুমটো ইয়াৰ পৰা মোটামুটি প্ৰায় 1 কিলোমিটাৰ এটা পাহাৰৰ উঠা লাগিব আমি 800 মিটাৰ বুলি ভাবিছিলোঁ কিন্তু 1 কিলোমিটাৰ আৰু প্ৰায় আৰু ট্ৰিপ চিপে আহিলি অলপ জানা চলিৰ লগত আহিব মানে আমাৰ দৰে চলিৰ লগত আহিব এই গাড়ীত নুঠাৰ পৰা কৃষ্ণ ফোনে ফোন আমি প্ৰায় 10টা মানত উঠিছিলোঁ ট্ৰেইনত 10টা মানৰ পৰা ৰাতি 3টাত গেলি সি কথাই পাতি আছে সি 3টা বজাত ঘুমাইছি আৰু 3:30টাত উঠি কিনে আৰু ৰুমত গেলি গৈছি আধা ঘণ্টা ঘুমাইছি নহয় ই চাহ ই ট্ৰেইনত আহিছি আকৌ ডাঙৰ কথা নহয় সি আপিটোক এনে কষ্ট দি আছে মই তাক সুধিলোঁ তই সেইটো আপিক বিয়া পাতিবি নাই কৈছে নাপটো বোলে আৰু ধুনীয়াকৈ আমি এতিয়া আহি পালোঁ ৰুম কি অ'কে আৰু আমি ধুনীয়াকৈ ৰুম আহি পালোঁ আৰু এইখন হোটেলতে আমি আছোঁ ধুনীয়াকৈ সেই ছাৰ গাঁৱৰ চলি চিচি কেমেৰা নমস্কাৰ দি এতিয়া মানে কি আমি অলপমান ওলাই যাম ৰুমৰ পৰা কিন্তু তাৰে আগতে আমি অলপ কফি খাই যাওঁ আৰু এতিয়া ধুনীয়াকৈ আমি কফি বনাম লেটছ গো আৰু কফিটো আনবা গৈছে আমাৰ ছাৰে জিন্তু ছাৰে মানে আমি দুটাই খাম বেলেগে নাখায় মানে এইটো ৰুমত আমি দুটাই আছোঁ বৰ্তমান দিছিলোঁ এইমাত্ৰ গৰম লাগেই আৰু আমি ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধি কেনে এতিয়া যাম আমি ক'ত যাম হা এতিয়াও আমি Gangtokতে আছোঁ MG মাৰ্ক আৰু এতিয়া আমি Gangtokৰ MG মাৰ্কখন চাব যাম মানে তাতে কি পায় কাপোৰ কেজি চিষ্টেমত পায় এতে আৰু ইয়াতে বোলে কাপোৰ কেজি সি মানুহটো খুব আপেলৰ কথা কয় এতিয়া আপেলহে পায় কিন্তু সেই নাপায় হেৰি সেইটো বড়ো মানুহ যে বনায় কি বুলি কয় এইটো গেলা সেইটো নাপায় এইটো আমি ধুনীয়াকৈ এখন কেবত বহি লৈছোঁ মানে এতিয়া আমাৰ তাতে যি ই ৰিক্সা চলি থাকে ই ৰিক্সা যি ৰখোঁ আমি বাটত যাই কিনে এতিয়া মানে আমি কেব ৰখোঁ এনেকৈ হাত দাঙি দিছোঁ ইয়াৰ পৰা তাকে গ'লে 50 টকা বোলে এতিয়া আমি 4জন 5জনকৈ যাই আছোঁ আৰু বাকী কেইজন পিছফালে আছে বাকী মোৰ লগত বাৰু ভিতৰতো থাকে এনেকুৱা আৰু ইয়াতে মানে কি আমি আহাৰ পৰা মাত্ৰ 2বাৰে গাড়ীৰ হৰণ শুনছোঁ মানে আমাৰ গাড়ীখনৰে হৰণ শুনছোঁ 2টা আৰু বেলেগ গাড়ীৰ হৰণ শুনাই নাই একবাৰো গুৱাহাটী কাম চাম কালা কৰিছিলা গৈ আৰু এতিয়া আমি আহি পালোঁ ধুনীয়াকৈ MG মাৰ্ট আৰু এতিয়া মানে কি হ'ল আমাৰ বাকীকেইটা আহি পোৱা নাই আৰু আমি ধুনীয়াকৈ আহি পালোঁ আৰু এতে মানে কি মোৰ ব্লগ বনাব ইমান এটা লাজ লগা নাই অসমত যিমানখিনি লাজ লাগে মানে কি অসমত মানুহগিলাই চাই থাকে না মোৰ ফালে এতিয়া অসমৰ মানুহখিনি অলপ হ'লেও চিনি পায় মোক এতিয়া মানে কায়ো চিনি নাপায় কাকো চিনি নাপায় কাকো মাত চাত নেদে ধুনীয়াকৈ আৰু বকি যাই থাকোঁ আৰু দুইজন একজনে চাই আৰু ভাল লাগে যি ছিকিমৰ মানুহো মোৰ ফালে চায় যেনেকৈ ই দাদাটোৱে চালাক এইমাত্ৰ মাত দেখোঁ আৰু ৰাতি হলি এই জায়গাটোতে মানুহখিনি বহুত বেছি ফটো উঠে আমাৰ অসমৰ পৰা মানুহ হওক বা
যিমানখিনি মানুহ এতিয়া আহে আৰু এই জেগাখিনিতে ধুনীয়াকৈ ফটো চটো উঠে এনে আমাৰ ধৰ ৰাতি নহওঁতে ফটো উঠা হ'লে দেখা নাই পাণ চান খাই আৰু এতিয়া আমি যাম লাল বজাৰত মানে চবতে আমি বস্তুই চাই আছো লেটছ গো লাল বজাৰ আৰু মানে বহুত কাপোৰ চালোঁ এনে চবেও কাপোৰ লৈ আহিছোঁ ঘৰৰ পৰা কিন্তু মোৰ চাইজৰ কাপোৰ নায়েই মোক এছ চাইজৰ লাগে মানে XL হ'লে বেছি ভাল হয় তথাপি এছ চাইজৰ পিন্ধিবা পাৰোঁ এতিয়া সেইটো এটা মল আছে সেইটো মলত যাই কিনে চাওঁ কিন্তু এনে মানুহখিনি মোক কিবা কেটাগেৰিকৈ চাব দিছে ভ্লগ বনাই থকাৰ কাৰণে তাতে অফাৰ চলি আছে 50% সেইকাৰণে আমি যাম আহা যদি অফাৰ নেনে মাৰিম নাই বেলেগ আছে ইমানটো মানে বস্তু লৈ খুব ভাল পায় মই মানে সেইটো মলত কাপোৰে নাপালোঁ মোক লাগে এছ চাইজ এছ বা XS চ' মই তাতে কাপোৰ নাপালোঁ তাতে কাপোৰ সেই মলটোত মানে M চাইজৰ পৰাহে কাপোৰ ষ্টাৰ্ট হয় সেইটো কাৰণে মই এই এনেই নৰ্মেলি দোকান এখনৰ পৰাই লৈ ল'লোঁ 1000 টকাৰ এটা জেকেট চ' ধুনীয়াকৈ এনেই একদিনৰ কাৰণে লাগে তাতে পিন্ধাৰ কাৰণে চ' হ'ব আৰু ইয়াতে কিন্তু লটাৰ চটাৰে খুব চলে আৰু এতিয়া প্ৰায় আন্ধাৰে হৈ গৈছে আৰু এতিয়া আমি ধুনীয়াকৈ কফি চফি খাই কিনে ৰুমত ওলাই যাওঁ কাৰণ 9:30টাৰ আগতে আমাক যাই পাব দিছে তেতিয়া ভাত চাত দিব আৰু সেইকাৰণে আমি ধুনীয়াকৈ কফিটো খাই কিনে ৰুমত গেলি যাই থাকোঁ আৰু আমি যোৱাকালি ধুনীয়াকৈ এই হোটেলখনতে থাকিলোঁ আৰু এতিয়া ধুনীয়াকৈ গা পা ধুই কিনে আমি ইয়াৰ পৰা ওলাম আৰু আজি ক'ত যাওঁ মই ভালকৈ গমেই পোৱা নাই ধুনীয়াকৈ গা চা ধুলোঁ আৰু এতিয়া কাপোৰ চাপোৰ পিন্ধি কিনে আমাৰ যোনটো বস্তু সুধিব লাগিব ক'ত যায় আজি আমাক ক'ত কি কি দেখায় মানে আমাৰ এই ট্ৰিপটোৰ যোনটো বস্তু হৈছে আমাৰ সম্পাদক আৰু ধুনীয়াকৈ আমি ব্ৰেকফাষ্ট কৰিব আহি গ'লোঁ আৰু ইয়াতে বেছি এটা ভিডিঅ' বনাব নোৱাৰিম ব্ৰেকফাষ্টৰ কাৰণ বেকগ্ৰাউণ্ডত যিটো এটা গান বজি আছে মোৰ কপিৰাইট লাগি যাব আৰু আমি ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰিলোঁ এতিয়া আমি ৰুমৰ পৰা ওলাই যাওঁ মানে বেগ আমি দুটা ইয়াতে থ'ব লাগিব আৰু আমি তিনিটা বেগ লৈ যাব পাৰিম আৰু ফেচলিনটো লৈ লওঁ আৰু ধুনীয়াকৈ গাড়ী আহি পালে আৰু আমি এতিয়া ৰেডি চেডি হৈ কিনে একদম তলক গেলি আহিছোঁ কাকা আজি ক'ত যাম আমি এতিয়া আজি লাচুন যাম লাচুনত থাকিম কালি ৰাতিপুৱা আমি যাম 0.0 ভেলি আৰু কিবা কিবি যাম আৰু কালি একদম মানে আমাৰ জিন্তু কাকা হৈছে আমাৰ এই ট্ৰিপটোৰ গোটেই ট্ৰিপটোৰ সম্পাদক আৰু সভাপতি হৈছে আমাৰ ভিনদেউ আৰু মই মানে কি ধন ভৰালি মই ধন ভৰালি মই ব্যক্তি তোমালোক চেৰা দিছোঁ মানছে দিছোঁ যাব লাগিব যাম কাবাই নাযায় আৰু আমি আহি আছিলোঁ আৰু আহি থকা টাইমত এটা ৱাটাৰফল বাৰু আৰু এই ৱাটাৰফলটো ইমান এটা ডাঙৰ নহয় আমাক ড্ৰাইভাৰটাই এনে ইয়াতে অলপ সময় ৰখাই দিছে সেইটো নায়েই আকৌ উঠবা লগা ফটো চটো হয় ন কাকা একদম ফাল্টু মাৰব ছিকিমতে আছে ফাল্টু বুলি নকবি ছিকিমৰ পৰা ওলাই কেনে কম আমি অ'কে আৰু ৰাস্তাত মই ইমান এটা ভিডিঅ' বনোৱা নাই কাৰণ ৰাস্তা আৰু কি চাব পাহাৰীয়া ৰাস্তা হয় না মজা মজা ভিউ আছে কিন্তু আপোনালোকক মই দেখা নাই কাৰণটো আপোনালোকে চাইছে বৰিং পাই যাব মানে ভিউটো ভাল কিন্তু মই পিছফালে গৈছোঁ না সেইকাৰণে আপোনালোক দেখা নাই পিছত দেখাম কালি কালি নেক্সট ব্লগটো আৰু আমি আহি কিনে এটা জেগাত ৰখলোঁ মানে বিৰক্তি লাগিছে ইমান টাইম আহিব লাগে বৰিং লাগছি গাড়ীত ঘুমাবও নোৱাৰি ঘুমটিও নাই আৰু ধুনীয়াকৈ আমি অক্সিজেন চব লৈ ল'লোঁ আৰু এই আমাৰ মানস দাহঁতে মোটামুটি ORS নহয় চকলেট চব ৰেড বল আৰু আজি যিমান এটা জচত লৈ আছিলোঁ ন কিন্তু ইমান মানে বস্তু একো বনাই বৰিং আছোঁ বহুত বৰিং আছোঁ দৰাইছ মানে পাম নেক্সট ব্লগটোত আমি ভাল ভিউৱে পাম কিন্তু আজি ৰাস্তা চাস্তা বেয়া না গাড়ীখনত গান বজে গাড়ীখনত মানে ভালকৈ ঘুমাব নোৱাৰি কেনে লেতেৰা ন ছাৰ গাড়ীখন আৰু এটা কথা কওঁ গাড়ীখনৰ ড্ৰাইভাৰটো মোটামুটি বছৰ হৈছে 50 মান হৈছে না
আহাৰ পৰা জিমিয়ান চিগাৰেট খাইছি বাবা এটা শেষ হৈ এটা আৰু ফোন মাৰে সেই ফোনটো কাটে আৰু এটা খায় 20 মান খালাকে মৰবি তই বাচা ইমান খালি দেখছি না আৰু এতিয়া ধুনীয়াকে আমি কিবা এটা খাই লওঁ আমি গোটেইকেইটাই ৰখছোঁ ফ্ৰাইড ৰাইচ বা কিবা এটা এনেকুৱা বস্তু খাই লওঁ হ'ব ধুনীয়াকে আমাৰ ভেজ ফ্ৰাইড ৰাইচ আহি গ'ল আমি যিহেতু ভেজ আমি এজন ভেজ ফ্ৰাইড ৰাইচ খাওঁ এই যোনটো ভাগ্য ভাল কিন্তু ছিকিমত আছোঁ অসমত ডাইভ আছে গল্টা মাতিলোঁ ইমান চিগাৰেট কিয় খোৱা দা মোৰ মাথাই ঘূৰাই গৈছে গল্টা দেখা নাই ধোৱা ওলাই আহিছে আৰু মোটামুটি আমি 7 ঘণ্টামান গাড়ীত বহাৰ পিছত আহি পালোঁ অমিতাভ বচ্চন ৱাটাৰফল ঠাণ্ডা লাগিছে আপোনালোকৰ এখেতক দেখা নাই আপোনালোকে এখেতক মা কচম বেয়া ঠাণ্ডা লাগছে মোৰ মানে ঠাণ্ডাটো এনে সেইটো চাইডে থাকিলে নালাগে কিন্তু এইটো চাইডে কি হয় বতাহতে পানীখিনি গুচি আহি এইটো চাইডে উৰি আহি আছে পানীখিনি মোবাইলত আপোনালোকে কেমেৰাত গম নাপাব পাৰে কিন্তু পানীটো আহি কিনে ডাইৰেক্ট পৰি আছে এইটো কাৰণে বেছি ঠাণ্ডা লাগছে আৰু আমাৰ লগত এটা কণ্ট্ৰাক্ট পাতিছে ঠাণ্ডা লগা নাই নেকি আপোনাৰ অলপ লাগছে হ'লেও ঠাণ্ডা লাগছে হ'লেও মানে আৰু আপোনালোকক এটা কথা কওঁ নেক্সট আমাৰ কণ্টেণ্ট ক্ৰিয়েটাৰ যোনটো মই আহিছোঁ মোক ফ'ল' কৰিব লাগিব ইনষ্টাত বা ইউটিউবত ভিডিঅ' বনাম কালি ফুল জছ উঠি গৈছে আৰু ধুনীয়াকে আমি আহি পালোঁ হোটেল আৰু আজি মানে গাড়ী চাড়ী ইমান এটা ভিডিঅ' বনা নাই কালিৰ পৰা গাড়ীত ভিডিঅ' বনাম আৰু আমাৰ আজিৰ হোটেলখন হৈছে এইখন মানে হোটেলখন ভালেই দিছে কিন্তু এণ্ডেবা কৰাই দিছে গ'ল এইটো এটা ৰাস্তা অ' ভিন্দৌ সহায় দিবা উঠি গ'ল সহায় দিয়ে গ'ল আৰু ধুনীয়াকৈ আমি আহি পালোঁ মেগী খাবা আৰু এনে চবেও মেগী খাব দিনটোৰ পাছত আৰু মই খাম ম'ম' আৰু গাইছ ধুনীয়াকৈ আমাৰ ম'ম' চম' আহি গ'ল আৰু এই ম'ম'টো কিহৰ ম'ম' আপোনালোকক কৈ আছোঁ মই খাই কিনে এই ম'ম'টো হৈছে ফিছ ম'ম' মানে মাছেদি বনাইছে এইগিলা যিগিলা দেখি গৈছে সেইগিলা চব মাছ ভিতৰত আমি শুনিছিলোঁ বৰালি মাছ এই মেকৰি এই মা কচম ভয় লাগে মোৰ মেকৰিটো আৰু গাইছ এতিয়া আহিছোঁ আমি ভাত খাবা আৰু মা কথা মই কপি আছোঁ চাওক মইতো মানে ঠাণ্ডাৰ কাৰণে ক'ব নাই মোৰ কিবা এটা কাৰণে খং উঠি গ'ল কিবা এটা মানে বহুত ডাঙৰ কেছ এটা কাৰণে এতিয়া মই ভাত খাইছোঁ বহুত কষ্ট কৰি চাওক ধুনীয়াকৈ আমি ভাত খাইছোঁ আপোনালোকে গমেই পাইছে যে মই কপি আছোঁ ধুনীয়াকৈ ভাত চাত খাই উঠি কপনিটো কমাব লাগিব এখেততো তোমাৰ সঁচাকৈ ঠাণ্ডা নালাগে নেকি আৰু ধুনীয়াকৈ আমি ভাত চাত খালোঁ আৰু বাহিৰত মা কচম বেয়া ঠাণ্ডা এই কি লাগছে বেয়া ঠাণ্ডা বাহিৰত আৰু মানে পিংক হৈ গৈছে মোৰ হাত চাত একদম আৰু মুখ চুকো অলপমান মানে ৰঙা পৰি গৈছে আৰু এৰে মানুহগিলা সেইটো কাৰণে কিজানি ৰঙা পৰা আন আৰু মানে বহুত এটা হাতখন ধুছিলে এতিয়াও মানে একদম ঠাণ্ডা হা মানে মোৰ খঙো উঠিছে লাগিছে খং উঠিলে মানে মই ৰঙা পৰি যাওঁ ন হা সেইটোৱে কথা মই গলপে পৰা যেন লাগিছে বাকী খাব